हेलो एवरीवन, आज আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু আজি হৈছে নৱৰাত্ৰিৰ 4 নম্বৰ দিন আৰু এই 4 নম্বৰ দিনত মা কামাখ্যা ধামৰ উখল মাখল পৰিৱেশ অকমান চাওঁ আহক আৰু লগতে আজি নৱৰাত্ৰিৰ পবিত্ৰ দিনটোত মাক দৰ্শন কৰি আহোঁ। হিন্দু ধৰ্মত দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষত বা চ'ত মাহৰ শুক্লপক্ষত দুৰ্গা পূজা পালন কৰা হয়। চ'ত মাহ অৰ্থাৎ বসন্তকালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা বুলি কোৱা হয় আৰু আহিন অৰ্থাৎ শৰৎকালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হয়। আৰু মোৰ ফালৰ পৰা সকলোকে আগতীয়াকৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু আজি আহিছোঁ মই কামাখ্যা ধামত আৰু আজি হৈছে নৱৰাত্ৰিৰ 4 নম্বৰ দিন আৰু কামাখ্যা ধামত কেনেকুৱা ধৰণৰ উখল মাখল লাগি আছে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে শাৰদীয় দুৰ্গা পূজা উপলক্ষে কামাখ্যা ধামত অগণন ভক্তৰ ভিৰ। এয়া চাওকচোন। নৱৰাত্ৰিৰ 4 নম্বৰ দিনটোত আজি কামাখ্যা ধামত অগণন ভক্তৰে ভৰি আছে। এয়া চাওকচোন। এয়াই আছিলে কামাখ্যা ধামৰ উখল মাখল পৰিৱেশ আৰু দেখুৱাই আছোঁ আপোনালোকক
আচলতে মই ভিডিঅ'টি এদিন আগতে বনাই থৈছিলোঁ, কিন্তু আপলোড দিয়া হোৱা নাছিলে, অলপ প্ৰব্লেম চলি আছিলে। আজি ফাইনেলি আপলোড দি দিলোঁ আৰু আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এয়া চাওকচোন, চেলফি উঠিবৰ কাৰণে আপোনালোকক ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে ইয়াতে। আপোনালোকে দুৰ্গা পূজা চাবলৈ আহিলে ইয়াত চেলফি উঠিব পাৰিব। আৰু বাকী আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। আজি ভিডিঅ'টি ইমানেই আছিলে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিবিলাকে মোৰ চেনেলটি প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই।